নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ। আজি আমি আলোচনা কৰিম সেন্সাস প্ৰক্ৰিয়াৰ এটা অত্যন্ত ইম্পৰ্টেন্ট টপিক যে আমি আমাৰ যেটো HLO এপ্লিকেশন আছে এপ্লিকেশনটো কেনেকৈ চলাম। ইয়াৰ ব্যৱহাৰটো আমি ভালকৈ শিকি ল'ব লাগিব। লগতে যি সকলৰ HLB এটাতকৈ বেছি পৰিছে তেওঁলোকে এপ্লিকেশনত কেনেকৈ ডাটা এন্ট্ৰি কৰিব সেই বিষয়ে ইয়াত আলোচনা কৰিম। এই এপ্লিকেশনত আপোনালোকে ডাটা কেনেকৈ সিং কৰিব, কেনেকৈ চাব আপোনালোকে সিং কৰা ডাটাসমূহ আৰু একেবাৰে শেষত কেনেকৈ সাবমিট কৰিব, এই সকলোবোৰ কথা স্টেপ বাই স্টেপ ডিসকাস কৰা হৈছে। আশা কৰো ভিডিওটো সকলোৱে ভাল পাব। ভিডিওটো শেষলৈকে চাব আৰু লাইক কমেন্ট শেয়াৰ কৰিব। ঠিক আছে, আমি মূল কথাখিনিলৈ আগবাঢ়িছো। যেতিয়া আপোনালোকে এপ্লিকেশনটো খুলিব তেতিয়া এনেকৈ এটা ইন্টাৰফেস পাব। যদিও এতিয়া আপোনালোকক মই এই যেটো আমাৰ ট্ৰেইনিং এপৰ জৰিয়তে দেখুৱাইছো, আপোনালোকৰ ট্ৰেইনিং এপ আৰু মূল এপৰ মাজত কোনো ধৰণৰ ডিফাৰেন্স নাথাকে এই ইন্টাৰফেসটোৰ ক্ষেত্ৰত। হেতু কাৰণে ইয়াত যেনেকৈ আছে মেইন এপটো আপোনালোকে তেনেকৈ পাব। মাত্ৰ এটাই ডিফাৰেন্স যে হেতু মূল সাৰ্ভাৰৰ লগত কানেক্টেড, এটো হৈছে অনলি ট্ৰেইনিং পাৰপাজৰ কাৰণে। এতিয়া আপোনালোকে দেখা পাইছে যে তাত দেখুৱাই আছে সিলেক্ট HLB। এই সিলেক্ট HLB ত আপোনালোকৰ এটা HLB নাম্বাৰ দেখুৱাই থাকিব, যেটো আপোনালোকৰ এপইন্টমেন্ট লেটাৰত ইতিমধ্যে পাইছে। আৰু সেই এপইন্টমেন্ট লেটাৰত পোৱা যেটো HLB নাম্বাৰ হেতু ইয়াৰ লগত মেটচ হৈ আছে না একবাৰ ভেৰিফাই কৰি ল'ব। যদি আপোনালোকৰ এটো মেটচ হৈ নাথাকে তেনেহলে গোটেই সেন্সাস প্ৰক্ৰিয়াটোই খেলিমেলি হৈ যাব। হেতু কাৰণে আপোনালোকে পোনপ্ৰথমে ভেৰিফাই কৰি ল'ব যে আপোনালোকৰ HLB নাম্বাৰ যেটো এলট কৰা হৈছে হেতু এই এপ্লিকেশনত থকা HLB নাম্বাৰটো হয় নে নহয়। এতিয়া যি সকলৰ দুটা HLB পৰিছে তেওঁলোকে দুটা HLB কেনেকৈ দেখিব, যত আছে আপোনালোকে সিলেক্ট HLB সেইখিনি যদি আপোনালোকে টাচ কৰে তেতিয়া হলে এনেকৈ দেখুৱাব, দুটা HLB নাম্বাৰ দেখুৱাব। আপোনালোকে প্ৰত্যেকবাৰতে নিজৰ যেটো HLB আপুনি ধৰি লওক ইয়াত দুটা HLB দেখুৱাইছে, এটা HLB 0768। এতিয়া আপুনি সেন্সাস কৰিবলৈ গৈছে যেনিবা 0768 HLB নাম্বাৰত, তেতিয়া হলে আপোনালোকে সেই সিলেক্ট HLB ত গৈ আপোনালোকৰ সেই পাৰ্টিকুলাৰ HLB নাম্বাৰটো ক্লিক কৰি লৈ তাৰ পিছত হাউস লিষ্ট অপাৰেশনত যাব লাগিব। ঠিক তেনেকৈ আপোনালোকে যদি নেক্সট আকৌ 0769 HLB নাম্বাৰত যাব বিচাৰিছে তেনেহলে সেই HLB নাম্বাৰটোত আপোনালোকে ক্লিক কৰি তাৰ পিছত আকৌ হাউস লিষ্ট অপাৰেশনত যাব লাগিব। এনেকৈ আপোনালোকে প্ৰসেসটো কৰিব লাগিব। আৰু আপোনালোকে ইতিমধ্যে গম পাইছেই যে এক্সপেক্টেড নাম্বাৰ অফ বিল্ডিংছ আৰু এক্সপেক্টেড নাম্বাৰ অফ সেন্সাস হাউসেস এইগিটা আপোনালোকে এন্ট্ৰি কৰিব লাগিব পোনপ্ৰথমে। আৰু এইটো ডিপেন্ড কৰিব আপোনালোকে ফিল্ড ভিজিটত কেইটা ঘৰ পালে, তাৰ পৰা আপোনালোকে অনুমান কৰিবই পাৰিব আৰু সেই অনুমানিক যেটো নাম্বাৰ ইয়াত আপোনালোকে এন্ট্ৰি কৰিব। ইয়াৰ পিছত হাউস লিষ্ট অপাৰেশনত যাব। এতিয়া হাউস লিষ্ট অপাৰেশনত যোৱাৰ পাছত আপোনালোকৰ ইন্টাৰফেসটো এনেকৈ দেখুৱাব, যেটো আপোনালোকে ইতিমধ্যে ব্যৱহাৰ কৰি গম পাইছে। তথাপিও ইয়াৰ ভিতৰত থকা কথাখিনি আমি ডিটেইলছত ডিসকাস কৰিম। যাৰ খেলিমেলি লাগি আছে বা কথাখিনি ভালকৈ বুজি পোৱা নাই এই ভিডিওত আপোনালোকে ক্লিয়াৰ হৈ যাব। এতিয়া আমি ডিটেইলছত কথাবোৰ ডিসকাস কৰো। এতিয়া প্ৰথম কথাটো হৈছে যে নিউ হাউস লিষ্ট এন্ট্ৰি আপোনালোকৰ ইন্টাৰফেসটো কেনেকুৱা হয়। আপোনালোকে গম পাইছে লাইন নাম্বাৰ থাকে, তাত বিল্ডিং নাম্বাৰ এন্ট্ৰি কৰিব লাগে, সেন্সাস হাউস নাম্বাৰ দিব লাগে। এতিয়া ইয়াতো কিছুমান কথা আহিছে। এতিয়া আপোনালোকে দেখিব বিল্ডিং নাম্বাৰটো সোঁফালে এটা সিম্বল দিয়া হৈছে আৰু সেই সিম্বলটোত যদি আপোনালোকে ক্লিক কৰে তেনেহলে কি দেখুৱায়, আপোনালোকে অলৰেডি এন্ট্ৰি কৰা বিল্ডিং নাম্বাৰ কেইটা দেখুৱায়। এইটো আপোনালোকক কি ক্ষেত্ৰত সহায় কৰিব যে আপোনালোকে ইতিমধ্যে কেই নম্বৰৰ বিল্ডিংলৈকে দিছে এইটো চাবলৈ সহায় কৰিব। হেতু কাৰণে আপোনালোকে নতুন এন্ট্ৰি এটা কৰাৰ আগতে সেই অপশনটো ক্লিক কৰি একবাৰ ভেৰিফাই কৰি ল'ব যে আপুনি লাষ্ট বিল্ডিং নাম্বাৰ কিমান দিছিলে। এইটো আপোনালোকক যথেষ্ট সহায় কৰিব। এইটো আপোনালোকক কি ক্ষেত্ৰত সহায় কৰিব পাৰে যে এটা বিল্ডিং নাম্বাৰ আমি যাতে দুবাৰ ব্যৱহাৰ নকৰো হেতু ক্ষেত্ৰত সহায় কৰিব। কাৰণ দেখুৱাই থাকিব যে আমি লাষ্ট কিমান বিল্ডিং নাম্বাৰ দিলো। আৰু ৰিপিট হ'ব লগা থাকিলে ৰিপিট কৰিম, হেতু বেলেগ কথা, কিন্তু একেটা বিল্ডিং নাম্বাৰে বেলেগ এটা বিল্ডিং নাম্বাৰত আমি ব্যৱহাৰ নকৰো। তাৰ পিছত সেন্সাস হাউস নাম্বাৰ, এই সেন্সাস হাউস নাম্বাৰটো আপোনালোকে যেতিয়া বিল্ডিং নাম্বাৰটো ক্লিক কৰিলে বা এন্ট্ৰি কৰিলে তাৰ পিছত সেন্সাস হাউস নাম্বাৰৰ সেই সোঁফালে সিম্বলটোত যদি আপোনালোকে ক্লিক কৰি দিয়ে তেতিয়া দেখিব যে সেই বিল্ডিং নাম্বাৰত আপুনি সেন্সাস হাউস কেই নম্বৰ পাইছিলে হেতু
আহি যায় ইয়াত যেনেকৈ 2 নম্বৰ বিল্ডিংটোত মই এটা সেন্সাস হাউস পাইছিলো 0003 সেইটো আমি ক্লিক কৰাৰ লগে গম পাই গৈছো তেনেকৈ মই 1 এন্ট্ৰি কৰি দিলো বিল্ডিং নম্বৰত আৰু তেতিয়া সেন্সাস হাউস তাত কেটা পাইছিলে ইয়াত দেখুৱাই দিছে কি 0001 আৰু 0002 এনেকৈ এপ্লিকেশনটোৱে যথেষ্ট সহায় কৰে আৰু এই ক্ষেত্ৰত আপোনালোকৰ ডাটা ডুপ্লিকেশনৰ কেতিয়াও ভয় নাথাকিব সেইবাবে এই কথাটো আপোনালোকে লক্ষ্য কৰিব যাতে খৰ ধৰত আপোনালোকে মানুহ ঘৰত সোমাই থাকোতে ৰিপিট কৰি নিদিয়ে যদি নিউ কৰিব লগা থাকে বা নিউ কৰিব লগা থাকিলে যাতে ৰিপিট কৰি নিদিয়ে এই কথাটো আপোনালোকে ভালকৈ লক্ষ্য কৰিব ইয়াৰ পিছতে আহো আপোনালোকৰ যেটো অপচন আছে আপডেশন ডাটা আপডেশন ডাটাত কি কৰিব পাৰিব এতিয়া আপোনালোকে যিখিনি এন্ট্ৰি কৰিলে ইতিমধ্যে সেই এন্ট্ৰি কৰাখিনি আপোনালোকে ইয়াতে এডিট কৰিব পাৰিব কেতিয়ালৈকে এডিট কৰিব পাৰিব যেতিয়ালৈকে আপোনালোকে সিঙ্ক কৰা নাই সিঙ্ক নকৰালৈকে এই আপডেশন ডাটাত আপোনালোকে ডাটাখিনি পাই থাকিব আৰু যদি আপোনালোকে সিঙ্ক কৰি দিয়ে তেনেহলে এইখিনি ইয়াত নাথাকে কিন্তু এটো এডিট অলৰেডি সিঙ্ক ডাটালৈ গুচি যাব এতিয়া আপোনালোকৰ ইয়াত সিম্বল থাকিব বাহাতে দেখা পাইছে আপোনালোকে এটা পেইন নিচিনাকে এটা সিম্বল দেখুৱাইছে ইয়াত হি জিটুত আপোনালোকে কি কৰিব পাৰিব এডিট কৰিব পাৰিব আৰু সোঁফালে ডিলিট অপচনটা আছে এটা ডিলিট অপচনটো যদিও দিছে আপোনালোকে পৰাপক্ষত ডিলিট অপচনটো ব্যৱহাৰ নকৰিব আৰু ডিলিট অপচন ব্যৱহাৰ কৰিব লগা নহয় যদি আপোনালোকে ডাটাখিনি ভালকৈ এন্ট্ৰি কৰে যদি আপোনালোকে ডিলিট সিম্বলটো কেনেবাকৈ ক্লিক কৰি দিয়ে তেনেহলে সেই গোটেই লাইনটো ডিলিট হৈ যাব আৰু তাৰ পাছৰ লাইনটোহে দেখুৱাই থাকিব তাৰ মানে এটা লাইন জাম্প হৈ যাব আৰু ধৰি লওক সেই লাইনটোত যেটো হাউসহোল্ড নাম্বাৰ পাইছিলে সেই হাউসহোল্ড নাম্বাৰটো আপুনি পুনৰ ঘূৰাই নাপাব সেইভাবে এই ক্ষেত্ৰত আপোনালোকে মন দিব লাগিব যাতে কোনো ধৰণৰ খেলিমেলি হৈ নাযায় বা কেতিয়াও এই ডিলিট অপচনটো আপোনালোকে ব্যৱহাৰ কৰিব লগা নহয় যদি ব্যৱহাৰ নকৰে ডাটাখিনি খুব সুন্দৰকৈ নিয়াৰিকৈ আপোনালোকে পাব আৰু কেতিয়াও ডাটা হেৰ ভেৰিফিকেশনৰ সময়ত কোনো খেলিমেলি নহয় এতিয়া এইটো আপোনালোকে কেনেকৈ কৰিব যে সেই ঘৰত যেতিয়া থাকিব যেতিয়ালৈকে ডাটাখিনি লৈ কমপ্লিট হোৱা নাই তেতিয়ালৈকে সেই ঘৰৰ পৰা ওলাই নাযাব কমপ্লিট কৰিব ভেৰিফাই কৰিব তাৰ পিছত ডাটা কমপ্লিট হোৱাৰ পিছত ওলাই আহিব আৰু যদি কিবা তাতে কাৰেকচন কৰিব লগা থাকে সেই আপডেশন ডাটাত গৈ সেই ঘৰটোৰ কাৰেকচনটো কৰি ল'ব যাতে ডিলিট অপচন কেতিয়াও ব্যৱহাৰ কৰিব লগা নহয় ঠিক আছে তাৰ পিছত আপোনালোকৰ সিঙ্ক কেনেকৈ কৰিব ইয়াৰ পাছৰ প্ৰসেসটো হৈছে সিঙ্ক কেনেকৈ কৰিব সেই সিঙ্ক অপচন যেটো আছে তাত গলে আপোনালোকে দেখিব যে যেটো চেক কৰিবলৈ দিছে এটা তাত আপোনালোকে যেতিয়া ক্লিক কৰি দিলে আৰু তলতে এটা ডিজিটেল সাইন কৰিবলৈ আহিব এনেকৈ আপোনালোকে যিকোনো এটা ডিজিটেল সাইন কৰিব পাৰে শৰ্ট সাইনো কৰিব পাৰে আৰু নহলে আপোনালোকৰ নামটো লিখি দিব পাৰে আপোনালোকৰ যেনেকৈ ইচ্ছা কৰিব পাৰিব আৰু সেভ এণ্ড সিঙ্ক এটো কৰি দিব সেভ এণ্ড সিঙ্ক কৰাৰ পাছত এনেকৈ এটা পপ আপ উইন্ডো আহিব এতিয়া সেভ এণ্ড সিঙ্ক কৰাৰ পাছত ডাটাখিনি কোড পাব কোড দেখুৱাব হেখিনি এডিট অলৰেডি সিঙ্ক ডাটা এটা এডিট অলৰেডি সিঙ্ক ডাটাত গৈ আপোনালোকে এডিট কৰিব পাৰিব এতিয়া এটা কথা লক্ষ্য কৰকচোন এডিট অলৰেডি সিঙ্ক ডাটাত কিন্তু ডিলিট অপচন নাই ইয়াত আপোনালোকে ডিলিট কৰিব নোৱাৰিব ঠিক আছে ইয়াত আপোনালোকে অনলি এডিট হে কৰিব পাৰিব এতিয়া এডিট কৰিবলৈও কিন্তু ইয়াত আকৌ অপচন দি থৈছে এডিট কৰা অপচন কিটা কেনেকুৱা যেতিয়া আপোনালোকে এডিট অপচনটো ক্লিক কৰিব তেতিয়া দেখিব যে তাত আকৌ তিনিটা অপচন দি থৈছে যে কাৰ ৰিকমেন্ডেশনত আপুনি চেঞ্জ কৰিবলৈ গৈ আছে বা এডিট কৰিবলৈ গৈ আছে এটো সুপাৰভাইজাৰ ৰিকমেন্ডেশন নে চাৰ্জ অফিচাৰৰ নে আপুনি সেলফ নিজে কৰিব বিচাৰিছে সেই তিনিটা অপচনৰ ভিতৰত আপুনি যেটো প্ৰপাৰ হয় ধৰি লওক আপোনাক যদি সুপাৰভাইজাৰ কৰিছে সুপাৰভাইজাৰ অপচনটো ক্লিক কৰিব যদি আপুনি নিজে কৰিব বিচাৰিছে বাই সেলফ কৰিব যদি চাৰ্জ অফিচাৰৰ ফালৰ পৰা কোৱা হৈছে তেনেহলে বাই চাৰ্জ অফিচাৰ কৰিব ইয়াৰ পাছত আপোনালোকে কি কৰিব পাৰিব সেই যেটো কন্টিনিউ অপচন আছে কন্টিনিউ অপচনত ক্লিক কৰিব তাৰ পিছত আহি যাব যে যিখিনি ডাটা আপোনালোকে এডিট কৰিব লগা আছে সেইখিনি আপোনালোকে আকৌ এডিট কৰিব পাৰিব ইয়াৰ পিছত আহিলো ভিউ সামাৰি অপচনটোলৈ এটা ভিউ সামাৰি অপচনত আপোনালোকে দেখা পাইছে যে যিখিনি আপোনালোকে ডাটা এন্ট্ৰি কৰিলে সেই ডাটা এন্ট্ৰি কৰাখিনি ইয়াত ভিজিবল হৈ থাকিব আৰু প্ৰত্যেকটো ডাটা ইয়াত ক্লিয়াৰলি দেখুৱা হৈছে কিন্তু আপোনালোকৰ
এই বস্তুটো টেলি কৰিবৰ কাৰণে যদি অসুবিধা হয়, মই ইয়াৰ আগৰ ভিডিঅ'ত এটা ফাইল শ্বেয়াৰ কৰিছিলোঁ, যিটো কেনেকৈ আপোনালোকে সেই যিখিনি ডাটা হয়, ডাটাখিনি এখন কাগজত কেনেকৈ শুদ্ধকৈ লিখি যাব, আৰু সেই ডাটাখিনিৰ লগত এই চামাৰিটো কিন্তু আপোনালোকে ভেৰিফাই কৰিবলৈ বৰ সুবিধা হ'ব। আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই, ইয়াৰ আগৰ ভিডিঅ'টো চাই ল'ব আৰু তেতিয়া গম পাব যে কেনেকৈ আমি লাইন নম্বৰ, চেঞ্চাছ হাউচ নম্বৰ, বিল্ডিং নম্বৰ আৰু হাউচ হোল্ড নম্বৰ, এইকেইটা বস্তু আমি কেনেকৈ ধুনীয়াকৈ নোট ডাউন কৰিম, আৰু সেই যিটো নোট থাকিব সেই নোটটোৰ লগত আমি এই চামাৰিটো যদি ভেৰিফাই হৈ থাকে, তেনেহ'লে কোনো ধৰণৰ খেলি মেলি নাই হোৱা বুলি আমি নিশ্চিত হ'ব পাৰিম। এতিয়া চাব ইয়াত কি কি দেখুৱাই থাকে। টোটেল চেঞ্চাছ হাউচ আপুনি এতিয়ালৈকে কেইটা পাইছে সেইটো দেখুৱাইছে, আৰু তাত এতিয়ালৈকে নন ৰেচিডেঞ্চিয়েল চেঞ্চাছ হাউচ কেইটা পাইছে সেইটো দেখুৱাইছে ইয়াত। তাৰপিছত আপোনালোকৰ যিটো নৰ্মেল হাউচ হোল্ড কিমান পালে, ইনষ্টিটিউচনেল হাউচ হোল্ড কিমান পালে, বা কমপ্লিট কিমান কৰিছে, কি কি ইনকমপ্লিট আছে, বা চিং কিমান কৰিলে, লক কিমান কৰিলে, এনেকুৱা ধৰণৰ গোটেই অপশ্যনখিনি ইয়াত দেখুৱাই থাকিব, আৰু এইখিনিয়ে আপোনালোকক কামখিনি আগবঢ়াই নিয়াত যথেষ্ট সুবিধা কৰিব। এতিয়া আমি একেবাৰে শেষৰ অপশ্যনটোলৈ আহিছোঁ, মাৰ্ক এজ কমপ্লিট। মাৰ্ক এজ কমপ্লিট কেতিয়া কৰিব? যেতিয়া আপোনালোকৰ HLBৰ সম্পূৰ্ণ কাম কৰি শেষ হৈছে, গণনা প্ৰক্ৰিয়া সম্পূৰ্ণ শেষ হোৱাৰ পাছতহে এই অপশ্যনটো আপোনালোকে ব্যৱহাৰ কৰিব। তাৰ আগতে কেতিয়াও এই অপশ্যনটো ব্যৱহাৰ নকৰিব। এতিয়া চিংক অপশ্যনটো আপোনালোকে ব্যৱহাৰ কৰি থাকিব। 5, 6 বা 7 ঘৰ মানুহৰ পিছত আপোনালোকে কি কৰিব? চিংক অপশ্যনটো বাৰে বাৰে কৰি থাকিব, যাতে আপোনালোকৰ সেই ডাটাখিনি ছুপাৰভাইজাৰৰ ওচৰলৈ গুচি যায়। এতিয়া এই যিটো একেবাৰে শেষৰ অপশ্যন আছে, মাৰ্ক এজ কমপ্লিট, এই অপশ্যনটো কিন্তু আপোনালোকে সেই সময়ত ব্যৱহাৰ নকৰিব। যেতিয়া HLB সম্পূৰ্ণৰূপে কমপ্লিট হ'ব, আপোনালোকৰ কোনো কাম বাকী নাথাকিব, তেতিয়াহে কিন্তু আপোনালোকে এই কামটো কৰিব লাগিব, মাৰ্ক এজ কমপ্লিট। ঠিক আছে, আজিৰ আলোচনাত আমি ইমানখিনি ডিছকাছ কৰিলোঁ, এই যিখিনি এপ্লিকেশ্যনৰ লগত ৰিলেটেড কথা। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এপ্লিকেশ্যনটো ৰিলেটেড যদি আপোনালোকৰ কিবা ডাউট থাকি গৈছে, কেনেকৈ এণ্ট্ৰি কৰিব লাগে বা কেনেকৈ চাব লাগে, তাৰ লগত যদি আপোনালোকৰ কিবা ডাউট থাকি গৈছে, তেনেহ'লে কমেণ্ট বক্সত জনাব, আৰু মই পৰৱৰ্তী পৰ্যায়ত তাৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।